সেই কটাৰীখন আৰু এচাৰিডাল দুয়োটাই মিলাই এই বস্তুটো তেনেকৈ তেতিয়া গাইছিলে। গৰু গৰখীয়া সুখে নাই কিয়া। বিহু নাম এটা 1.5 মিনিটত কেতিয়াও নহয়। তাৰমানে বিহু শেষ নহয় যেতিয়ালৈকে মৰমৰ ঢুলীয়া ঢোলত চাপৰ মাৰা মোৰে নাম এশাৰী নহয় দীঘলীয়া ইমানতে সামৰি থলো বুলি নোকোৱালৈকে বিহু শেষ নহয়। চলিয়ে থাকো বোলে। আচলতে বিহু নজমে, বিহু পকে বিহু পকে। নমস্কাৰ বন্ধুসকল, কালি যিটো আমি হাবি নাম দিছিলোঁ বনৰীয়া নাম আপোনালোকে আঁকোৱালি লৈছে। আঁকোৱালি লোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ আপোনালোক সকলোকে। আজি গৰখীয়া নাম শুনাব খুজিছোঁ। আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি কিবা নাম শুনিব খোজে আপোনালোকে জনাব। আমি এই মুহূৰ্তত ৰাজীৱ ফুটিয়াৰ পৰা গৰখীয়া নামনো কেতিয়া গাইছিলে আৰু কেনেদৰে গাইছিলে। গৰখীয়া নামতো গৰু চৰাবলৈহে যায়, তাততো ঢোল চোলটো লৈ নাযায় চাগে, কেনেবাকৈ হয়তো বাহিৰটো লৈ যাব পাৰে, কিন্তু ঢোলটো চাগে নিনিয়ে। গতিকে সেই মুহূৰ্তত কেনেকৈনো গাইছিলে, তো এইখিনি অকণমান যদি ৰাইজৰ কাৰণে কৈ দিয়ে। নিশ্চয়। আচলতে সেই মই মানে শুনা কথাহে আৰু এইবিলাক। গতিকে তাহানিতে সেই গৰু চৰাওঁতে আমাৰ ককাসকলে আমাক কৈছিলে, গৰু চৰাওঁতে যিবিলাক গীত গায় গৰখীয়া ল'ৰাটোৱে, আচলতে সেইবিলাকেই গৰখীয়া নাম। কথাবিলাকতো প্ৰায় একেই থাকে, খালি সুৰটোহে। গতিকে আমি সুৰবিলাক ধৰি ৰাখিব লাগে, আৰু মই সেইটোকে চেষ্টা কৰিছোঁ। আৰু গৰখীয়া নাম ক'লে আচলতে লগত যিহেতু বাদ্যযন্ত্ৰ নাথাকে, তেওঁৰ লগত এচাৰিডাল থাকে, গৰু খেদাবলৈ নিয়া যিডাল এচাৰি, লগত এখন কটাৰী থাকে। সেই কটাৰীখন আৰু এচাৰিডাল দুয়োটাই মিলাই এই বস্তুটো তেনেকৈ তেতিয়া গাইছিলে। গৰু গৰখীয়া সুখে নাই কিয়া, গৰু গৰখীয়া সুখে নাই কিয়া। নেখাওঁ পেটে ভৰাই, নেখাওঁ পেটে ভৰাই ভাত। কৰবাত কেনেবাকৈ গৰুৱে ধানে খালে, কৰবাত কেনেবাকৈ গৰুৱে ধানে খালে। শুনো গেলা টেঙা মাত। খুব ভাল লগা এয়া গৰখীয়া নাম। আপোনালোকে কেনেকুৱা পালে আপোনালোকে জনাব। কিন্তু মোৰ এই গীতবিলাকত কিবা এটা মাদকতা বিচাৰি পাওঁ। এই মানে পুৰণা যিবিলাক গৰখীয়া নাম হওক বা বনৰীয়া নাম হওক, এইবিলাক প্ৰায় এতিয়াতো লুপ্ত হৈ গৈছে। আমাৰ এই মৰাণ জনগোষ্ঠীসকলৰ মাজত কিন্তু অকণমান দেখিবলৈ পোৱা যায় দেই, এই সুৰটো পোৱা যায়। তেওঁলোকৰ মাজত অকণমান কিবা এটা বিচাৰি পোৱা যায়। গতিকে তাৰমানে মই কেলৈ কৈছোঁ, এবাৰ মই এই কাকপথাৰতে বনৰীয়া নাম গাই আছিলোঁ কিবা অনুষ্ঠান এটাত। তেতিয়া মানে এজন মৰাণ জনগোষ্ঠীৰ এজন জ্যেষ্ঠ লোক আহি মোক সুধিছিলে, বোলে তুমি এই গীতবিলাক ক'ত পালা, এইবোৰতো বহুত পুৰণি সুৰ, ক'ত বিচাৰি পালা। তেতিয়া মই মানে অনুভৱ কৰিছিলোঁ কথাবিলাক, যে হয় এই বস্তুটো যে মানে তেওঁলোকৰ মাজতো আছে তাৰমানে, কিন্তু তেওঁলোকৰো মানে এই বস্তুটো ক্ৰমান্বয়ে নাইকিয়া হৈ গৈছে। যে কৈছে তুমি ভাল কৰিলা, বস্তুটো লৈ আহিলা যে খুব ভাল কৰিছা, তেওঁ মোক কৈছিলে সেই সময়ত। গতিকে এতিয়া আৰু বাকী মই সেইকাৰণে আচলতে আমি এইটো প্ৰয়াস আমি ৰাইজক মানে এই জনাবৰ কাৰণে মই এই ভিডিঅ'টো কৰিছোঁ, যাতে আমাৰ এই লোকৰ নামবিলাক যাতে হেৰাই নাযায়, এই সুৰবিলাক কথাবিলাক যাতে হেৰাই নাযায় আমাৰ মাজৰ পৰা। সেইকাৰণেই আমি আপোনালোকক শুনাব খুজিছোঁ। গতিকে শুনিলে শুনি থাকিব মানে মন যোৱা এই নামবিলাক শুনিলেই শুনি থাকিবলৈ মন যায়। গতিকে আপোনালোকক কেনেকুৱা লাগিছে নাজানো, কিন্তু মোৰ হ'লে মানে শুনিলে শুনি থাকিব মন যায়। গতিকে আমাৰ মাজত যাতে উঠি অহা প্ৰজন্মই এইবিলাক যাতে আয়ত্ব কৰিব পাৰে, সেইকাৰণে আমি এই ভিডিঅ'টো কৰিছোঁ। গতিকে আমি আৰু এটা চাৰি আঙুল কপালত বিধিয়ে লিখিলে, চাৰি আঙুল কপালত বিধিয়ে লিখিলে। সদায় গৰু বান্ধিবলৈ, সদায় গৰু বান্ধিবলৈ পাওঁ।
এদিন গৰু নেবান্ধিলে ঘৰত গালি পাৰে ঐ এদিন গৰু নেবান্ধিলে আয়ে গালি পাৰে ঐ কান্দি ভাত খাবলৈ পাওঁ মতা ৰখীয়া মোৰে মন দুখীয়া ঐ নেখাওঁ পেটে ভৰাই ভাত এদিন গৰু নচৰালে ঘৰত গালি পাৰে ঐ এদিন গৰু নেবান্ধিলে আয়ে গালি পাৰে ঐ কান্দি ভাত খাবলৈ পাওঁ এনেকুৱা এই আচলতে সুৰটোৱে মূল বস্তু সুৰটো মানে ধৰি ৰাখিব লাগে আমি গতিকে নহ'লে এদিন নাইকিয়া হৈ যাব আমাৰ নাইকিয়া হৈছে সদিয়াতেই এতিয়া এইবিলাক আগতে আমাৰ মোৰ মনত আছে এই 2000 চন মানৰ কথা হ'ব সদিয়া মানে ৰঙালী বিহু সন্মিলনত তাতে মানে গৰখীয়া নামৰ প্ৰতিযোগিতা দিছিলে এবাৰ মোৰ জনাত আজি তাৰিখলৈকে মই এবাৰে পাইছোঁ তাত গৰখীয়া নামৰ মানে প্ৰতিযোগিতা এটা আছিলে বিহু নামৰ বাৰু থাকে তেতিয়া মই তাত এই গৰখীয়া নাম গাইছিলোঁ প্ৰথম পুৰস্কাৰ পাবলৈ ময়ে সক্ষম হৈছিলোঁ বাৰু ভাজনে পাইছিলোঁ গতিকে তাৰ পাছৰ পৰা আৰু মানে সেই ধাৰাটো নাইকিয়া হৈ গ'ল এতিয়াও মানে অনুৰোধ কৰোঁ আমাৰ বিশেষকৈ আমাৰ সদিয়াবাসীৰ লগতে অসমৰ ৰাইজকো অনুৰোধ কৰোঁ যে এই বিহু মঞ্চবিলাকত অকল বিহুৱতী বিহুৱা নচুৱাই থাকিলেইতো নহ'ব গতিকে এইবিলাক গীতৰো যাতে মানে এটি প্ৰতিযোগিতা দিব লাগে ধৰক বনৰীয়া নাম আৰু গৰখীয়া নামৰ যোৰা নামৰ বিহু নামো প্ৰায় আজিকালি নিদিয়া হৈছে আমি বেছিকৈ মানে বিহুৱতী গুৰুত্ব দিছোঁ বেছিকৈ আমি বিহুৱা গুৰুত্ব দিছোঁ আৰু মানে হুঁচৰি বেছি গুৰুত্ব দিছোঁ হুঁচৰি ঠিকে আছে কিন্তু হুঁচৰিটো মানে হুঁচৰি হৈ থকা নাই নহয় আজিকালি আচলতে এতিয়া ক'লেতো বিতৰ্কৰ হ'ব হুঁচৰিটো আচলতে নাচনি নাথাকে গতিকে অকল মানে আমাৰ পুৰুষসকলে হুঁচৰি মাৰে দৰকাৰ হ'লে পুৰুষেই নাচনি হৈ লয় মেখেলা চাদৰ পিন্ধি আজিকালিতো নাচনি নচুৱাই দিছে আমাৰ সদিয়া ফালে বাৰু এতিয়াও সেই পৰম্পৰাটো ধৰি ৰাখিছে হুঁচৰি যিটো মানে ধৰক অকল পুৰুষে মৰা যিটো হুঁচৰি কিন্তু এতিয়া লাহে লাহে আমাৰ সদিয়াটো নাইকিয়া হৈছে সেই বস্তুটো নাইকিয়া হৈছে বিহু নামবিলাক নাইকিয়া হৈছে আগতে কি হৈছিলে এটা বিহু নামে গোটেই ৰাতিটো গাই থাকিব পাৰে পদ লগাই আজিকালি কি হ'ল মানে সেই কেছেটৰ যুগটো যেতিয়া আহি গ'ল কেছেটততো মানে এটা নিৰ্দিষ্ট এটা সময়ৰ ভিতৰত সীমাবদ্ধ কৰি এটা গীত বনোৱাবলগীয়া হয় ধৰক 5 মিনিট খুব বেছি মানে 6 মিনিট কৰিব পাৰি আৰু এটা বিহু 6 মিনিটত আৰু তাৰে 3 মিনিট আকৌ মানে সংগীত থাকে নহয় আৰু সেই 3 মিনিটৰ আকৌ আধা আকৌ কোৰাছ আছে থাকিলে 1.5 মিনিট এটা গান হয় কিন্তু প্ৰকৃতাৰ্থত বিহু নাম এটা 1.5 মিনিটত কেতিয়াও নহয় তাৰমানে সেইটো মই নিজেই মানে শুনিছোঁ কেতিয়াবা গাঁৱৰ ফালে যাওঁ সদিয়াত গ'লে এটা গানেই অন্তত আধা ঘণ্টা 1 ঘণ্টা গাই দিয়ে শেষ নহয় তাৰমানে বিহু শেষ নহয় যেতিয়ালৈকে মৰমৰ ঢুলীয়া ঢোলত চাপৰ মাৰা মোৰে নাম এশাৰী নহয় দীঘলীয়া ইমানতে সামৰি থলো বুলি নোকোৱালৈকে বিহু শেষ নহয় চলিয়ে থাকে সেইটোৱে স্বতঃস্ফূৰ্ত নহয় স্বতঃস্ফূৰ্ত আছিলে বিহুৰ নাম ঢোলে মানে কোৱাই থাকিব চাপ মাৰি থাকিব বিহুটো শেষ নহয় গান কথা শেষ নহয় তাৰমানে কিন্তু ভাগৰ লাগিছেগে আৰু তাৰমানে সামৰি দিয়ে কিন্তু নামটো শেষ নহয় গতিকে সেই বস্তুটো আমাৰ মই বেলেগৰ কথা নকওঁৱেই এইফালে মানে ধৰক বেলেগ জেগাৰ কথা বাদেই দিলোঁ মোৰ নিজৰ জন্মস্থান মই সদিয়াৰ কথাই ক'ব বিচাৰিছোঁ সদিয়াৰ আগত যিটো মানে বিহুৰ যিটো মানে হেৰি আছিলে পুৰণা যিটো আজিকালি নাইকিয়া হৈ গ'ল ডেকা জীয়ৰী আগতে বিহু মাৰে পুৰণা বিহু নামবিলাক গায় মানে স্বতঃস্ফূৰ্তভাৱে একদম বিহু নামবিলাক ওলাই ধুনীয়াকৈ নাচে ধুনীয়াকৈ গায় এনেকৈ নাচিব লাগিব এনেকৈ বজাব লাগিব বুলি কথা নাই যেনেকৈ নাচক যেনেকৈ বজাওক আনন্দ ফূৰ্তি কিন্তু আজিকালি কি হ'ল বহুত নীতি নিয়ম হ'ল আজিকালি এই মানে মোৰ এই দাদা এজনৰ ঘৰত আমাৰ সদিয়াৰ পৰা বিহু এখোলা আহিলে এদিন এই আজিৰ পৰা 2 বছৰমান হ'ব কথা আৰু মই সদিয়া বিহু এযোৰা আহিছে চাবলৈ যাওঁ চাবলৈ আহিলোঁ চাব গ'লোঁ গৈ দেখিছোঁ তেওঁলোকে মানে গোটেইবিলাক মানে কি হ'ল কেছেটৰ বিহুবিলাক একদম পৰ্বতৰ ঢেকঢেকীয়াৰ পৰা ধৰক আচি নায়াং এইবিলাক
আচিনায়ন গাইছে, দিখৌনো এৰিব নোৱাৰোঁ, ঠিকে আছে, এইবিলাক জনপ্ৰিয় বিহুগীত। মই তেওঁলোকক কৈছোঁ এইবিলাকো গোৱা, ক'বলৈ একো নাই, কিন্তু তোমালোকে অন্ততঃ গাঁৱলৈ গৈ জ্যেষ্ঠসকলৰ পৰা অন্ততঃ 2-3টামান যদি বিহুনাম শিকি আহিলাহেঁতেন, বিহুনাম জাতটো লগোৱাৰ ভিতৰত পদবিলাক কেনেকৈ লগায় সেই কথাবিলাক যদি শিকি আহিলাহেঁতেন, তোমালোকৰ বিহুখন আৰু পকিলেহেঁতেন। আজিকালি কি হয়, জমাব লাগে, বিহু জমাব লাগে। আচলতে বিহু নজমে, বিহু পকে। আজিকালি মানে কি হ'ল, জমাব লাগিব দেই, আমি আজিকালি সেই মঞ্চত গান গালেও জমাব লাগিব দেই। জমাও কোনে, কমিডিয়ানহে জমাব আকৌ, আমি কমিডিয়ান নহয়। আমি বিহু কৰিবলৈ গৈছোঁ, বিহু পকাব লাগিব। গতিকে সেই বস্তুখিনি যেতিয়ালৈকে আমাৰ মানে মনত নাথাকিব, গতিকে সেই সকলোৱে মানে জমাব লাগিব বুলিয়ে ক'ব। মই সেই ল'ৰাখিনিক কৈছোঁ, তোমালোকে নেক্সট বা যদি তোমালোকে এনেকৈ ক'ৰবাত যদি বিহু মাৰিবলৈ যোৱা, অন্ততঃ বিহুনাম শিকি আহিবা। তোমালোকে নাজানা সেইটো বেলেগ কথা, শিকি আহিব পাৰা নহয় জ্যেষ্ঠজনৰ লগত। আমাৰ প্ৰত্যেক গাঁৱতে প্ৰচলিত যিবিলাক তাহানি দিনৰ পৰা যিবিলাক মানে চলি আহিছে, সেই তেওঁলোকৰ স্বকীয় বৈশিষ্ট্যৰে বিহু খোলাই এযোৰ আহি যদি আমি শদিয়া বিহু হিচাপে যদি আমি আৰম্ভ কৰোঁ, তেতিয়া কিন্তু আমাৰ ঐতিহ্যবিলাক কিন্তু থাকি যাব। আমাৰ এজনে শদিয়াৰ টংকেশ্বৰ বুঢ়াগোহাঁই, মোৰে সখী বাৰু, তেওঁ কিন্তু এটা ভাল পদক্ষেপ লৈছে। কিন্তু তেওঁক যেনেধৰণে মানে শদিয়াৰ ৰাইজক সহযোগ আগবঢ়াব লাগিছিলে তেনেকৈ আগবঢ়োৱা নাই। কিন্তু সি ভাল পদক্ষেপ এটা লৈ থৈছে যে পুৰণি বিহু নামবিলাক কিবা কৰি মানে সংৰক্ষণ কৰিব লাগে। বহুত চেষ্টা চলাইছে দেই, বহুত চেষ্টা চলাই আছে। গতিকে মই আমাৰ সুৰেন্দ্ৰ শদিয়াৰ এই পেজৰ জৰিয়তে বিশেষকৈ শদিয়াবাসী ৰাইজলৈ মোৰ এটি মানে অনুৰোধ আছে, টংকেশ্বৰ বুঢ়াগোহাঁই যিটো মানে পদক্ষেপ লৈছে, বহুত মানে তেওঁ চেষ্টা কৰিছে, শদিয়া ৰাইজে সহযোগ আগবঢ়াওক। সমান্তৰালভাৱে অসমৰ বিভিন্ন প্ৰান্তত ৰাইজেও আপোনালোকৰ ভিতৰত গাঁওবিলাকত সোমাই থকা সেই মানে পুৰণি তাহানি দিনৰ বিহুনামবিলাক উলিয়াই অনা চেষ্টা কৰক, সংৰক্ষণৰ ব্যৱস্থা কৰক, খুব ভাল। আমাৰ অসমীয়াত এটা কথা আছে দেই, নতুনক লোৱা আদৰি পুৰণিক নাযাবা পাহৰি। গতিকে সেই বস্তুটো মানে হ'ব লাগিব, নতুনক লোৱা আদৰি পুৰণিক নাযাবা পাহৰি। যি কি নহওক বন্ধুসকল, আমি আজি এই গৰখীয়া নাম ইমানতে সামৰণি মাৰিছোঁ। ইয়াৰ পিছত আমি জোৰা নাম শুনাবলৈ চেষ্টা কৰিম আপোনালোকক, তাৰপিছতে বিহু নাম শুনাম। আজিলৈ আহিছোঁ, ধন্যবাদ, পুনৰ লগ পাম।